নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ সেইগৰাকী মহান ব্যক্তিৰ বিষয়ে যাৰ চমৎকাৰী আৱিষ্কাৰে আজি আমাৰ সমগ্ৰ পৃথিৱীখনকে পোহৰাই ৰাখিছে। যিগৰাকী ব্যক্তিয়ে নিজৰ ইতিবাচক দৃষ্টিভংগী আৰু কৰ্মপটুতাৰ বলত নিজৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰি থৈ গৈছে। যাৰ প্ৰেৰণাদায়ক জীৱন কাহিনীৰ পৰা আপুনিও হয়তো অনুপ্ৰাণিত হ'ব। বন্ধু বান্ধৱীসকল, মানৱ জাতিৰ সৰ্বতোপ্ৰকাৰে কল্যাণ সাধন কৰি থৈ যোৱা এইগৰাকী ব্যক্তিৰ নাম হ'ল থমাছ আলভা এডিছন, মানৱ ইতিহাসৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী। বন্ধু বান্ধৱীসকল, থমাছ আলভা এডিছনৰ জন্ম হৈছিল 1847 চনৰ 11 ফেব্ৰুৱাৰীত। তেওঁৰ পিতৃৰ নাম আছিল ছেমুৱেল এডিছন আৰু মাতৃৰ নাম আছিল নেন্সি এলিয়ট। বন্ধু বান্ধৱীসকল, তেওঁ বহু কম সময় টোপনি গৈছিল আৰু ল'ৰালিৰে পৰা তেওঁৰ মনটো বিভিন্ন ধৰণৰ উৎসুকতাৰে পৰিপূৰ্ণ হৈ আছিল। তেওঁৰ মনত এটা প্ৰশ্ন আছিল যে চৰাইবোৰে উৰিব পৰাৰ দৰে মানুহে কিয় উৰিব নোৱাৰে। এদিন তেওঁ এটা চৰাইৰ কীট পতংগ খাই থকা দেখিলে আৰু মনতে ভাবিলে যে কীট পতংগ খালে হয়তো মানুহেও উৰিব পাৰিব। আৰু সেই ভাবি তেওঁ কীট পতংগৰ ঘোল বনাই তেওঁৰ এজন বন্ধুক খুৱাই চালে আৰু পৰীক্ষা কৰি চালে যে বন্ধুজনে উৰিব পাৰে নে নোৱাৰে। যি কাৰ্যই তেওঁৰ বন্ধুজনৰ অৱস্থা অতিশয় সংকটজনক কৰি তুলিছিল। বন্ধু বান্ধৱীসকল, থমাছ আলভা এডিছনে এই কাৰ্যৰ বাবে গালি খাবলগীয়া হৈছিল। এইদৰে তেওঁ স্কুলতো শিক্ষকসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিছিল। এদিন স্কুলৰ পৰা এডিছনৰ মাতৃলৈ বুলি এখন চিঠি আহিল। চিঠিখন পঢ়ি এডিছনৰ মাতৃৰ চকুত চকুপানী ওলাল। এডিছনে মাকক সুধিলে যে চিঠিখনত কি লিখা আছে। মাকে ক'লে যে শিক্ষকে লিখিছে যে আপোনাৰ সন্তান অতিশয় মেধাসম্পন্ন, যাক পঢ়াবৰ বাবে আমাৰ বিদ্যালয়ত উপযুক্ত শিক্ষকৰ অভাৱ। সেয়ে আপুনি তেওঁক নিজে পঢ়োৱাৰ দায়িত্ব লওক। বন্ধু বান্ধৱীসকল, থমাছ আলভা এডিছনে 10 বছৰ বয়সতে তেওঁৰ নিজৰ প্ৰয়োগশালা স্থাপন কৰিছিল। তেওঁৰ আটাইতকৈ উল্লেখনীয় আৱিষ্কাৰটো আছিল বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰ। বন্ধু বান্ধৱীসকল, উল্লেখনীয় যে তেওঁ এই বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিবলৈ যাওঁতে প্ৰায় 10,000 বাৰতকৈ অধিক ব্যৰ্থ হৈছিল, কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ কৈছিল যে তেওঁ 10,000টা এনে উপায় উলিয়াইছে যি কাম নকৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও এডিছনে প্ৰায় 1000তকৈ অধিক আৱিষ্কাৰ কৰিছিল। এদিন তেওঁ পুৰণি সামগ্ৰী খুচৰি থাকোঁতে আলমাৰীৰ চুকত তেওঁৰ শিক্ষকে মাকলৈ বুলি দিয়া চিঠিখন পালে। বন্ধু বান্ধৱীসকল, চিঠিখন পঢ়ি এডিছন অতিকৈ দুখিত হ'ল। চিঠিখনত লিখা আছিল যে আপোনাৰ পুত্ৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত ছাত্ৰ, যিয়ে একো শিকিব নোৱাৰে, আৰু সেয়ে আপুনি তেওঁক ঘৰতে শিকোৱাৰ ব্যৱস্থা কৰক। তাৰপিছত এডিছনে তেওঁৰ ডায়েৰীত লিখিছিল যে এগৰাকী মহান মাতৃয়ে এজন মানসিক বিকাৰগ্ৰস্ত শিশুক বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে গঢ়ি তুলিলে। বন্ধু বান্ধৱীসকল, এয়ে হৈছে প্ৰকৃত পিতৃ মাতৃৰ নিদৰ্শন। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় 1931 চনৰ 18 অক্টোবৰ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ পৰা কিছু পৰিমাণে উপকৃত হ'ল। পুনৰ এটি নতুন প্ৰেৰণাদায়ক জীৱন কাহিনী লৈ আপোনালোকৰ কাষ চপাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। ভিডিঅ'টি চাই কেনে পালে জনাব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।